আইঅ মৰিলো মৰিলো কঁকালটো ভাগিলেই হ'ল আৰু মই তোমাক আগতেই কৈছিলোঁ নি এইটো ৰাস্তাই নাহোঁ বুলি। ইমান বেয়া ৰাস্তাটো, তুমিহে এইফালে শ্বৰ্টকাট মাৰিম বুলি আহিম বুলি ক'লা। মইনো কেনেকৈ জানো বাৰু ৰাস্তাৰ মাজতে ডাষ্টবিনৰ দৰে গাঁত খাই থৈছে বুলি। আইঅ বেয়া দুখ পালোঁ ঐ, বেয়া দুখ পালোঁ ঐ। এতিয়া এনেকৈ পৰিয়ে থাকিবানে? মোক উঠাবা তুমি। মোৰ নিজৰে কঁকালটো ভাগিলে চাগে। তোমাকনো মই কেনেকৈ উঠাম বাৰু? চোৱাচোন মোৰ হাতখন এনেকুৱা বিষাইছে ৰ'বাচোন অকণমান ধৈৰ্য ধৰা তুমি। এই হাৰামী বিধায়কটোৱে 5 বছৰ আগৰ পৰা কৈ আছে ৰাস্তাটো বনাই দিম বুলি। আজিলৈকে সি ৰাস্তাটো বনাই নিদিলে। এইটোক যে মই ক'ৰবাত অকলে পালে ঘুচিয়াই মুখ চুখ ভাঙি দিম কিন্তু দেই। শুনক ৰাইজ, শুনক, মন দি শুনক। এইবাৰ 15 আগষ্টৰ হেতু আমাৰ গাঁৱত এখনি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানটিত বিধায়ক মহোদয়ে পতাকা উত্তোলন কৰিব। সেইবাবে 15 আগষ্টৰ দিনা ৰাতিপুৱা 9টা বজাত সকলো গাঁওবাসীকে নামঘৰৰ প্ৰাংগণত আহি উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ। শুনক ৰাইজ, শুনক, শুনক ৰাইজ, শুনক, শুনক ৰাইজ, শুনক। হেৰা শুনিলানে? এইবাৰ পতাকা উত্তোলন কৰিবলৈ বিধায়কটো আহিব হেনো। এইটো সুবিধাতে কিবা এটা মজা দিব লাগিব ৰ'বা। এইবাৰ যে তাক একদম এৰি নিদিবা দেই। মই যে আজি ইমান দুখ পাইছোঁ, অকল তাৰ কাৰণেই পাইছোঁ। সি ৰাস্তাটো বনাই দিয়াহেঁতেন আজি এইটো অৱস্থা নহয়। ইমান বেয়াকৈ পৰিছোঁ, এৰি নিদিবা তাক। তুমি চাই থাকা ৰ'বা এবাৰ কি কৰি আছোঁ। কি হ'ল কেংলো? আজি পুৰা একদম খঙত থকা যেন দেখিছোঁ যে তোক। মাইকিয়ে থপৰিয়ালে নেকি তোক? গোটেই গাল চাল দেখোন ৰঙা হৈ আছে তোৰ। হে নহয় আজি মানুহজনীৰ লগত টাউনলৈ গৈছিলোঁ বুজিছ। ঘূৰি আহোঁতে সেই শ্বৰ্টকাট মাৰিম বুলি আমাৰ গাঁৱৰ ৰাস্তাটো দি আহিলোঁ। আইঅ যিটোহে ৰাস্তাটোৰ অৱস্থা বাইকে চাইকে লুটি খাই পৰিলোঁ দুটা। তেতিয়াই দুখ পালোঁ বুজিছ। আইঅ বোপাই, তোৰ অৱস্থাটো সেইটো কাৰণে এনেকুৱা হ'ল। গোটেই গুচোৱা পিঁয়াজটোৰ নিচিনাকৈ চেল খাই গ'ল। আইঅ দেখি তহঁতি হাঁহিবলৈ আহিছ হে? মইহে জানিছোঁ মোৰ মানুহজনীয়ে কিমান দুখ পাইছে, মই কিমান দুখ পাইছোঁ হে? তহঁতি কি বুজিবি এৰা দে। এই বিধায়কটো যদি ৰাস্তাটো যদি বনাই দিলেহেঁতেন তেতিয়া আজি তই এনেকৈ নপৰিলেহেঁতেন দেই। সেইটোক যদি মই ক'ৰবাত পাওঁ নহয় সঁচাকৈ দেই, মই যদি ঘুচিয়াই মুখে চুখে ভাঙি দিম তাৰ। বোপাই, সেইটো বিধায়ক হয়, বিধায়ক। সেই ক'ৰবাত মদাহী নহয় যে মদ খাই য'তে ত'তে পৰি থাকিব, তই আৰু গৈ পেলাই ঘোচা মাৰি দিবি। সেইটোৰ লগত পুলিচ থাকে বুজিছ, পুলিচ। মই সেইবিলাক একো নাজানো দেই। মই কিন্তু এইবাৰ তাইক একদম এসেকা দিহে এৰিম। শুনিছোঁ বোলে এইবাৰ গাঁৱলৈ পতাকা উত্তোলন কৰিবলৈ 15 আগষ্টত সেইটোৱে আহিব। তেতিয়াই কিবা এটা কৰিব পৰা যায় আকৌ। সেইটোকে ময়ো ভাবি আছোঁ। তেতিয়াই কিবা এটা কৰিব পাৰিলে ভাল হ'ব বুজিছ। এইটোক সদায় সহ্য কৰি থাকিব নোৱাৰি। ৰাতিকে মালটো খোৱা যদি মই তোক বুদ্ধি এটা দিব পাৰোঁ আকৌ। মদাহী হ'ব, খাবি ক সোনকালে। কৈছোঁ শুন। এতিয়া বুজিলি নহয়? সেইটো যদি কৰ একদম বঢ়িয়া হ'ব বুজিলি। বুদ্ধিটো কিন্তু তই বেয়া দিয়া নাই দেই। ৰহ বাপেকে, সেইটোৱে কৰিব লাগিব। পিছে পতাকাখন কাৰ ঘৰত থৈছে মই গম নাপাওঁ নহয়। মই অথনি তিনিআলিলৈ যাওঁতে পাতি থকা শুনিছিলোঁ। পতাকাখন বোলে নামঘৰৰ সেই ষ্ট'ৰ ৰুমটোতে থ'ব বুজিলি। তেতিয়াহ'লে দেখোন বেং একো চিন্তাই নাই। গধূলি সময়ত গৈ আমি সেইখন সলাই আমি ৰেডি কৰা এখন তাত থৈ আহিম আকৌ। কোনেনো গম পাব হয় নাই? আচ্ছা ঠিক আছে, গধূলি সময়ত গোটেইকেইটা আহি যাবি নামঘৰৰ ওচৰলৈ। চাবি আকৌ দেই। কোনোবাই দেখিলে কিন্তু আমাক বৰকৈ পিটিব আকৌ দেই। তোৰ যদি ইমান ভয় লাগিছে তই যাচোন যা, চুলাই দুপে খাইগে যা। এইকেইটা মনে মনে থাকো। নামঘৰীয়া দায়িত্ব ইয়াতে আছে হ'বলা। তহঁতি যেনেকৈ কথা পাতিছ সেইটো উঠিয়ে আহিব এতিয়া ইয়াতে মুখ মাৰি থাকিবি নে ভিতৰলৈ যাবি? বল কামটো হৈ গ'ল বুজিছ। বিধায়কে গম পাব এইবাৰ। লোকৰ মূৰৰ ৰাম টাকুন মাৰি থকা, এইবাৰ তাৰ নিজৰে মূৰ ফাটি যাব বাপেকে। মোক চিনি পোৱা নাই সি। ৰাইজসকল আৰু খন্তেক পিছতে আমাৰ মাজত উপস্থিত হ'বহি আমাৰ বিধায়ক মহোদয়। গতিকে সকলোৰে শৃংখলাবদ্ধভাৱে থাকিবলৈ অনুৰোধ জনালোঁ। শৃংখলাবদ্ধ? বাপেকে আজি তাক শৃংখলাবদ্ধভাৱে সি নিজৰ মজা পাই যাব আজি বুঢ়াৰ মূৰত কেলা ফুলৰ ঠাইত শিলগুটি পৰিব। লগতে সেই ডিম দুটামানো ভৰাই থ'লেহেঁতেন ভাল আছিলে নি বাৰু? থেপেক ফুটিলেহেঁতেন।
এইকেইটা মনে মন থাক ৰহ, তহঁতকেইটাই ফচাই মাৰিবি দেই, মনে মন থাক। এয়া আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সমষ্টিৰ বিধায়ক মহোদয়, সকলোৱে হাত তালিয়ে তেওঁক আদৰি আনক। বাহ বাহ বাহ, বৰ সুন্দৰ আয়োজন হৈছে কিন্তু দেই। সকলোকে নমস্কাৰ জনাইছোঁ দেই, সকলোকে নমস্কাৰ জনাইছোঁ। ছাৰ, এই বৰ ভাল লাগিল দেই আপুনি অহাৰ কাৰণে। সকলো আপোনালোকে ৰৈ আছে। এই আজি আৰু নক'বা বুজিছা, এই বহুত মিটিং আছে, বহুত মিটিং। সোনকাল কৰা। ছাৰ, সকলোবোৰ ৰেডিয়ে হৈ আছে, আপুনি ৰছী টানিলেই হ'ল আৰু। হয় নেকি? বাৰু ঠিক আছে, চাওঁ। ৰাইজ, মই তেতিয়াহ'লে ৰছী টানো আৰু দেই। বুঢ়া টান টান, তোৰ আজি মোৰ ফাটিব টান। মই টানিছোঁ দেই ৰাইজ। মহিলো ঐ, মাৰিলি ঐ, মোক মাৰিলি ঐ তহঁতি ঐ, এইবোৰ কি থৈ দিছিলি ঐ, মাৰিলি ঐ। ছাৰ, উঠকচোন, উঠক। এইবোৰ কি হৈ গ'ল? উঠকচোন, উঠক। তহঁতি মোক শেষ কৰিলি হা? পাতাকাৰ জেগাত তহঁতি শিলগুটি ভৰাই থৈছ, মোক মাৰিবলৈ বুদ্ধি কৰিছিলি হা? তহঁতক চবকে জেলত ভৰাই দিম মই ৰ। ছাৰ, বৰ বেছিকে দুখ পালে নি বাৰু? বৰ বেয়া কথা হ'ল দেই। এই কোনেনো জানো এইবোৰ বেয়া কামবোৰ কৰে। এতিয়া এম্বুলেঞ্চ মাতিলেও এম্বুলেঞ্চ আহিব নোৱাৰে। ৰাস্তাৰ গতি যিটো, এম্বুলেঞ্চ আহি পালে কাইলৈ ৰাতি পোৱাবগৈ। মোৰ কি হ'ব এতিয়া? মোক কিবা এটা ব্যৱস্থা কৰ। 4 বছৰ বাদে গাঁৱৰ মানুহে ৰাস্তাটো বিচাৰি হাবাথুৰি খাই আছে। আপুনি জানো ৰাস্তাটো দিছিলে? এতিয়া এম্বুলেঞ্চ বিচাৰি হাবাথুৰি খাই থাকিলে নহ'ব নহয়। ক'ৰ পৰা আহিব এম্বুলেঞ্চ? উপায় নাই আৰু আজি বুজি। হে প্ৰভু, কি যে বিপদত পৰিলোঁ দেই।